बाक्सा जिल्लानि गरेसर केबि स्ट'राव आयेन बेरेखायै लाल आरो बियारनि फाननायखौ एक्साइज बिफाना बोखांदों। एक्साइज बिफाननि गोख्रों नाजानायाव गरेसराव दिन केबि स्ट'राव आयेन बेरेखा बायदियै बियार आरो लाल फाननायखौ दिनै बाक्सा जिल्लानि आसाम एक्साइज बिफाननि दीपज्योति नाथनि गोख्रों नाजानायाव गोबां रांनि लाल बियार फाननायखौ बोखाङो। आयेन बेरेखायै गरेसर नोगोराव थानाय गोबां गलायाव लाल बियार फाननायखौ गरेसर पुलिस बिफाना आयेन बायदियै जौ फाननायनि नायबिजिरैनि जाहोनाव बेफोरबायदि सोलिगासिनो दं होननानै खौरां मोननाय जादों। बाक्सा जिल्लानि आसाम एक्साइज बिफाना फोरमायनाय बादिब्ला गरेसराव आयेन बेरेखायै जौ फाननायखौ नायबिजिरगोन होननानै खौरांगिरिनि सिगाङाव फोरमायदों। হয় হয় আমাৰ এটা অভিযোগ এটা আছিলে তেনেকৈ আমি পাইছিলোঁ আৰু সেই অনুসৰি আজি ইয়াতে ৰেইড এটা কণ্ডাক্ট কৰিলোঁ আৰু চাৰ্চ কৰাৰ পাছত আমি ইয়াত 7 কেছ বিয়েৰ আৰু 2 কেছ IMFL জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এই সন্দৰ্ভত এটা কেছ ৰুজু কৰা হৈছে আৰু এইটো ব্যৱস্থা লোৱা হ'ব। বিভাগীয় যিবিলাক আইন আছে আমাৰ সেইমতে ব্যৱস্থা লোৱা হ'ব। নিশ্চয় ল'ম। এইবিলাক আমি নিজাববীয়াকৈও যিবিলাক অনুসন্ধান কৰি পাম সেইবিলাকৰ ব্যৱস্থা ল'ম আৰু মানুহ পাব্লিক কমপ্লেইন যিবিলাক আহে সেইবিলাককো আমি মিট কৰিম। তেনেকুৱা একো কথা নহয়, তেনেকুৱা এইবিলাক বিক্ষিপ্ত ঘটনা আৰু এইটো হ'ল আমাৰ ৰেগুলাৰ ৰেইডটো হ'ল ৰেগুলাৰ এক্টিভিটি আমাৰ, এইটো নিশ্চয় হৈ থাকিব। ইমান দিনৰ কথাটো মই ক'ব নোৱাৰিম কাৰণ মই এসপ্তাহ হৈছে মোৰ জইন কৰা, গতিকে মই ইমান দিনৰ আগত কি হৈছিল সেইটো মই ক'ব নোৱাৰিম। গতিকে আমি যিমান পাৰোঁ কওঁ, আমাৰ সীমিত সামৰ্থ্য অনুযায়ী যিমান পাৰোঁ আমি কৰি যাম। আজি আমি চেঁচামুখ কি আছিল এইখিনি গাঁৱটো ঠিক দিয়া আছিল, এইখিনি প্ৰথম গাঁওখন কি আছিল প্ৰথম যে গৈছিল বিহাপাৰাত পাইছিলোঁ আৰু ইয়াতে আহিছোঁ। তাৰপিছত বিহাপাৰাত দোকানৰ নাম নাই তেনেকুৱা, এনে সৰু গুমটি এটা আৰু তাতে পাইছিলোঁ আৰু গড়েশ্বৰ কেবি ষ্ট'ৰ এইখন কেবি ষ্ট'ৰত পাইছোঁ। দোকানখনতো এইখন ষ্টেচনাৰী দোকান, সেইখনত আমি একো বেলেগ একশ্যন ল'ব নোৱাৰোঁ, কিন্তু আমি যিজন মানুহৰ জিম্মাৰ পৰা পাইছোঁ তেওঁৰ এগেইনষ্টে আমি কেছ ৰুজু কৰিছোঁ। এইকাৰণেতো আমি আজি ৰেইড কৰিছোঁ, নোৱাৰে কাৰণে কৰিছোঁ। আৰু কি প্ৰশাসন আৰু আপোনালোকৰ এটা ডিপাৰ্টমেণ্ট থকাৰ পিছতে এই অঞ্চলৰ বা গোটেই জিলাখনতে অবৈধভাৱে পুৰা বিক্ৰী হৈ যায়, কি ক'ব? সেইটো হয়, অবৈধভাৱে হৈছে আৰু আমি মবিলাইজ কৰিছোঁ মানুহবিলাক। বিগত সময়ত আমি বিভিন্ন অঞ্চলত ৰেইড কৰিছোঁ আৰু আমাৰ যিখিনি একদম সীমিত মেন পাৱাৰ আছে আমাৰ 10জনমান মাত্ৰ মানুহ গোটেই বাক্সা জিলাখনত, গতিকে সেইমতে হয়তো এইটো ইমান ভিজিবল নহ'ব। আজি যদি ইয়াত আহে আৰু হয়তো 1 মাহ পাছতহে আহিব পাৰিব, তেনেকুৱা ধৰণৰ এটা হেৰি হয়। তথাপি আমি আপোনালোকক কৈছোঁ যে যিমান পাৰোঁ আমি সঘনাই এইবিলাকত ৰেইড কৰাৰ চেষ্টা কৰিম। 7-9 কেছ হৈছে, 9 কেছ হ'লে এভাৰেজ 3-4 হাজাৰকৈ আপোনালোকে মিলাই ল'ব সেইটো আৰু। বিয়েৰ আছে 7 কেছ আৰু IMFL 9 কেছ আছে। এনেকুৱা ধৰণে কৰি যাম আমি, কৰি যাম এনেকৈ ধৰণে। কোনটো নহয়, আজিতো এইটো বন্ধ কৰাৰ কাৰণে আহিছোঁ আমি আৰু আজিতো এইটো বন্ধ কৰাৰ কাৰণে আহিছোঁ আমি আৰু আমি এনেকৈ ৰেইড কৰি থাকিম, একশ্যন ল'ম। যিবিলাক বিভাগীয় আমাৰ আইনৰ যিটো গণ্ডিত আমি যিখিনি কৰিব পাৰোঁ আমি সেইখিনি কৰি যাম।